হেল্ল' বন্ধুসকল, আজি মই বনাবলৈ ওলাইছোঁ কচু শাকৰ তৰকাৰী। ঘৰতে সহজতে পোৱা কচু এয়া ধুনীয়াকৈ বাছি কুটি লৈ ধুই লৈছোঁ আৰু আলু দুটা কাটি ধুই লৈছোঁ কুকাৰত। এতিয়া মই আধা মগ পানী দি অলপ নিমখ দি ইয়াক সিজিব দিম। চাই লওক ফ্ৰেণ্ডসকল, মই কেনেকৈ বনাওঁ কচু শাকৰ তৰকাৰী। ঘৰৰে ওচৰে পাঁজৰে পোৱা কচু, সাধাৰণ কচু। এতিয়া যেহেতু লকডাউন চলি আছে, শাক পাচলি বেছি কিনিব যাব পৰা নাই, তো ঘৰৰে শাক পাচলি ব্যৱহাৰ কৰি আছোঁ। আপোনালোকেও ট্ৰাই কৰিব পাৰে এইটো। এতিয়া মই কুকাৰত দুটা চিটি মাৰিব দিম মিডিয়াম ফ্লেমত। মোৰ এই ভিডিঅ'টো চাই যদি ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া দেখিলে মই কেৰাহী এটা পাতি দিলোঁ। কেৰাহীটো মই গৰম হ'বলৈ দিছোঁ অকণমান টাইম। ইয়াত মই এতিয়া মিঠাতেল অলপ দি ল'ম। ইয়াতে মই অলপমান এতিয়া পাঁচফোৰণ দিম। মই এটা পিঁয়াজ আৰু 3টা জলকীয়া কাটি থৈছিলোঁ। পিঁয়াজখিনি দি ল'ম। তাৰপাছত মই জলকীয়া 3টা ইয়াতে দি দিম। মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। মই এতিয়া ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি ল'ম। মই লাৰি আছোঁ। ফ্ৰেণ্ডছ, অসমীয়া মানুহসকলেতো এইটো তৰকাৰী খাই পাইছেই, বনায়ো পাইছে। যিসকলে বনোৱা নাই এই ৰেচিপিটো ট্ৰাই কৰিবচোন। বৰ ভাল লাগে খাবলৈ, বৰ সোৱাদ লাগে। এতিয়া মই ইয়াতে অলপ হালধি দি দিছোঁ আৰু অকণমান নিমখ দি দিম। যিহেতু মই কচুখিনি সিজাওঁতে অলপমান নিমখ দি লৈছিলোঁ, সেইকাৰণে ইয়াতে সোৱাদ অনুসৰি আপোনালোকে চাই ল'ব। যিমান প্ৰয়োজন হয় সিমানখিনি দি ল'ব আপোনালোকে। এতিয়া মই পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। তাত মই 3টা বিলাহী আগৰে পৰা কাটি থৈছিলোঁ, সেইকেইটা এতিয়া ইয়াতে ভাজি ল'ম সুন্দৰকৈ। আপোনালোকে গেছটো মিডিয়াম ফ্লেমত অথবা কমতো দি থ'ব পাৰে, নহ'লে বিলাহীখিনি তলত লাগি যাব, চাই ল'ব সেইটো। এতিয়া মই ঢাকোন এখন দি ধুনীয়াকৈ দি দিলোঁ আৰু লাৰি থাকিম এতিয়া, যেতিয়ালৈকে বিলাহীখিনি মিক্স হৈ নাযায়। এয়া চাওক, বিলাহীখিনি কি সুন্দৰভাৱে সিজি গ'ল, ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াতে কচু আৰু আলু যে সিজাই থৈছিলোঁ সেইখিনি দি দিছোঁ। এতিয়া ধুনীয়াকৈ দুবাৰমান লৰাই দিম। এয়া চাওক, লৰাই দিছোঁ। এইটো বিশেষ একো টান নহয় ৰেচিপিটো, সকলোৱে চাগে ঘৰত বনাই খাইছেই। তথাপি মইনো কেনেকৈ বনালোঁ সেইটোকে দেখাবলৈ ট্ৰাই কৰিলোঁ। চাওকচোন, কালাৰটো এনেকুৱা কি ধুনীয়া হৈছে। আপোনালোকে ট্ৰাই কৰিবচোন। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।